এয়া আমি আজি বৈৰাগুৰিলৈ গৈ আছোঁ। বৈৰাগুৰি যোৱা সময়ছোৱাতে ৰাস্তাৰ কাষতে দাঁতিতে ল'ৰা ছোৱালীহঁতে ফুটবল খেলি আছে। ল'ৰাও আছে ইয়াত, ছোৱালীও আছে, বিভিন্ন বয়সৰ। কিছুমান আছে সৰু আৰু কিছুমান ডাঙৰ আছে। এনেদৰে খেলত চবে মোটামুটি ব্যস্ত হৈ আছে। বিভিন্ন ধৰণৰ কলা কৌশলেৰে এই খেলসমূহ উপভোগ কৰি আছে আৰু বিভিন্নজনে। যাওঁতে ইয়াৰ ৰাস্তাৰ ছবিখন আমি দেখা পাইছে। ৰাস্তা ইমান এটা ভাল নহয়, যদিও ইয়াত বিভিন্ন মানুহে ইয়াত বজাৰ কৰিবৰ কাৰণে আহে। বৈৰাগুৰি বজাৰখনত বিভিন্ন জাতি জনজাতিৰ লোকে ইয়াত আহে। বিশেষকৈ চাওতালী মানুহ, নেপালী মানুহ আৰু বড়োৰ লগতে অসমীয়া মুছলিম যিখিনি আছে বা মুছলিম মানুহখিনিও ইয়াত আহে। লগতে আমি ইয়াত এটা গান গাব ওলাইছোঁ। এই দুনিয়া গধূলি লগত সমাজৰ আৰতে নিয়ম ভাঙি কিয় দুয়োৰে মগন এই দুনিয়া গধূলি লগত। নিশ্চয়কৈ শুনা পাইছে। এনেকুৱা গানৰ বাবে ভিডিঅ'খন একদম শেষলৈকে চাই থাকিব। ইয়াত দেখা পাইছে যে পশ্চিম আকাশ যিখন, এই আকাশখনে তেনেকুৱা ডাবৰে আৱৰি আছে। আমাৰো অলপ ভয় লাগি আছে, যিহেতু বাইকেদি আহিছোঁ। ইয়াত কোনো ধৰণৰ তেনেকুৱা বৰষুণৰ পৰা বাচিবৰ কাৰণে ৰেইনকোটো অনা নাই। ইয়াত এটা বৈৰাগুৰি বজাৰতে চাইছেনে, এই ঠাইডোখৰ, এইটো হৈছে বৈৰাগুৰি যিটো চুইচ গেটৰ পৰা এনেকুৱা ধৰণৰ পানী, মানে জলপ্ৰপাতৰ নিচিনা হৈ আছে। পানী ওপৰৰ পৰা তলত নামি আছে। ইমান শব্দ হৈছে। এই আমাৰ লগৰী, মোৰ লগতে আহিছে এখেত, মনোৱাৰ হুছেইন বাবু, তাৰপিছত নাছিৰুদ্দিন শ্বাহ আৰু আইব আলী, এখেত আমাৰ লগতে আহিছে। চ' আপোনালোকে মোৰ এই ভিডিঅ'খন যদি চাইছে, তেতিয়াহ'লে নিশ্চয়কৈ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব, বিশেষকৈ ছাবস্ক্ৰাইবখন কৰিব বুলি মই আশা কৰিছোঁ। থেংক ইউ, ধন্যবাদ।